হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। অন্য দিনৰ দৰে অন্য এটা ব্লগ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই চাগে গম পাইছে কিহৰ ওপৰত হ'বলৈ গৈ আছে। মানে গাইজ, প্ৰথমে ভিডিঅ'টো দেখি ময়ো বিশ্বাস কৰা নাছিলোঁ কুকুৰে কামোৰাৰ পিছত যে মানুহৰ এনেকুৱা এটা অৱস্থা হ'ব পাৰে। আৰু গাইজ, আপোনালোকেও হয়তো ভিডিঅ'টো দেখিলে মিছা বুলি ভাবিব বা মানে বিশ্বাস নহ'ব পাৰে, কিন্তু গাইজ মানে কথাটো শুনা মতেও আৰু মই ভিডিঅ'ত দেখুওৱা মতেও ভিডিঅ'টো মানে যিটো দেখুওৱা হৈছে সেইটো সত্য। কাৰণটো কেলৈ ক'লোঁ মানে 2-3 মানৰ আগতে কথাটো শুনিছিলোঁ, কিন্তু মই মানে কালি হঠাৎ ফেচবুক চাই থাকোঁতে ফেচবুকত ভিডিঅ'টো পাই গ'লোঁ। ভাবিলোঁ আপোনালোককো যাতে আগবঢ়াই দিওঁ, যাতে আপোনালোকেও ভিডিঅ'টো চাই মানে সজাগ হ'ব পাৰে। আৰু তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি আগুৱাই যাবলৈ আগলৈ সাহস পাওঁ। আৰু তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই ল'ৰাজনক চাওক। ল'ৰাজনক মানে কুকুৰে কামুৰিছিলে। কুকুৰে কামোৰাৰ পিছত মানে তেওঁ আচাৰ আচৰণ মানে সকলোবিলাক কুকুৰৰ দৰেই মানে কৰিবলৈ ধৰিছে। আপোনালোকে চাগে দেখি গম পাইছে। আৰু সেয়ে মানে অসত্য বুলি কথাটো নাভাবিব গাইজ। যদি আপোনালোকৰ কুকুৰ বা মেকুৰীয়ে আঁচোৰে তেতিয়াহ'লে ভালদৰে চিকিৎসা কৰক, ডক্তৰৰ পৰামৰ্শ লওক। নহ'লে দেখিছেই নহয় গাইজ কেনেকুৱা মানে হৈছে। আৰু সম্ভৱ এইটো পগলা কুকুৰে বা কিবা কুকুৰে কামুৰিলে বেছিকৈ মানে এইটো প্ৰভাৱ পৰে। আৰু ভিডিঅ'টো চাই চাগে আপোনালোকে ধৰিব পাৰিছে মানে কি হৈ আছে। আৰু দ্বিতীয়তে এইজন মহান পণ্ডিতক চাওক, মানে যি ভগৱানৰ ঠাইতো চুৰ কৰিবলৈ ভয় কৰা নাই। আৰু গাইজ, আজিকালি মানে ভগৱানৰ ঠাইত চুৰ কৰিবলৈও মানুহে ভয় নকৰে। মানে 2-3 মানৰ আগত, অলপ দিনৰ আগত, 2-3 মান নহয় চৰি গাইজ, মানে 2-3 মানৰ আগত আমাৰ নামঘৰতো এনেদৰেই মানে নামঘৰৰ যি দান পাত্ৰ, সেই দান পাত্ৰৰ পৰা যিমান পইচা আছিলে মানে চোৰে লৈ গ'ল। আৰু এয়া আপোনালোকে দেখিছেই নহয় কিদৰে মানে চোৰৰ সাহসিকতা, মানে ইমান ৰাতিও মানে নামঘৰৰ পৰা মন্দিৰ ভাগ চুৰ কৰি নিবলৈ তেওঁৰ সাহস, কিমান সাহসিকতাৰে তেওঁ চুৰ কৰিছে গাইজ। মানে ভগৱানৰ প্ৰতি তেওঁলোকৰ ভয় ভাৱ মানে ইত্যাদি নাই বুলিয়েই ক'ব পাৰি। আৰু গাইজ, এতিয়া আহোঁ অলপ এণ্টাৰটেইনমেণ্টৰ মাজলৈ। মানে গাইজ, আপোনালোকেও যদি ধান কাটিব নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত ধান কাটিবলৈ সম্পূৰ্ণভাৱে শিকি যাব। গাইজ দেখিছেনে, এজন মানুহে হাতুৰি আৰু বটালিৰ সহায়ত কিদৰে মানে অকণমানো দীঘল চুটি নোহোৱাকৈ ধানৰ মুঠিবিলাক কাটিছে। আৰু চাই থাকক ভিডিঅ'টো, কিনো ক'ম, আপোনালোকে ভিডিঅ'টো দেখিছেই। আৰু যদি যিসকলে নাজানে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এইদৰে ধান কাটিবলৈ অতি সোনকালে অতি শীঘ্ৰে শিকে আৰু আমাৰ পথাৰবোৰত যাতে দাৱনী বা ৰোৱনীৰ সংখ্যাটো বাঢ়ে। আৰু দ্বিতীয়তে মহিলাগৰাকীক চাওক, মানে গাইজ এইদৰে হালধি, মছলা, তেল আদি খৰচ নকৰাকৈ আপোনালোকে মাংস বা মাছ খাব পাৰে। আৰু যদিহে আপোনালোকে এই পদ্ধতিটো জনা নাছিলে আগতে, তেতিয়াহ'লে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক, যাতে আপোনালোকেও অলপ এই মূল্য বৃদ্ধিৰ দিনত অলপ খৰচ কমাব পাৰে। আৰু গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈ আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক,